ৰাতিপুৱা আমি উঠা নাই, কিন্তু মহিলাবিলাক উঠিছে আৰু এজন ল'ৰাই নদীত আহিছিল। তেতিয়াই আহি দেখা পাইছে বুলি কয় যে এজন মানুহ গছৰ ওপৰত পাচি দি আছে, পাচি দি মৰিছে, এনেকুৱা মানে মহিলাবিলাকক জনাইছে। আৰু মহিলাবিলাক চিলি মোক কৈছে আৰু কি যে এজন মানুহ আমাৰ LP স্কুলৰ লিচু গছত মানে ওলমাই এজন মৰিছে বুলি কৈছে আৰু কি। এই মানুহজনৰ চেহেৰাখন কেনেকুৱা? চেহেৰাটো মই ভাবোঁ যে আদিবাসী মানুহ হ'ব নেকি তেনেকুৱা লাগে। কিন্তু মই এটা অনুৰোধ কৰোঁ যে ওচৰৰ চুবুৰীয়াৰ যিমান আমাৰ নিউজবিলাক চাই পেলাই পিকচাৰটো চাই পেলাই চিনাকি পালে মই বিশেষকৈ অনুৰোধ কৰিছোঁ যে আমাৰ চাপকাটা আউটপোষ্টত আহি যেন খবৰটো লয় চিনাকি পালে। এইটো যিহেতু মৃতদেহটো গছত ওলমি থকা প্ৰত্যক্ষ কৰিছে আপোনালোকে, এইটো আত্মহত্যা না কোনোবাই হত্যা কৰি ইয়াত থৈছে? নাই, আমি সন্দেহ আছে যে এইটো নিজে আত্মহত্যা কৰিছে নেকি, এনেকৈ দেখা যায়। যিহেতু ইমান গছৰ ওপৰত উঠি নিজে ৰছী দি ফাঁচি দিছে। তো আৰক্ষী আহিছে ইয়াতে? হয়, আমি খবৰ দিয়াৰ পিছত আহিছে।